नमस्कार बंधु बान्धवीসকল আজি এই ভিডিওটোত আপোনালোকক বৰ্তমান ৰাজবুৱাৰী ধাৰাবাহিকখনত ৰাগিনীৰ চৰিত্ৰত অভিনয় কৰি থকা অভিনেত্ৰী গৰাকী কোন হয় কোট ঘৰ ৰিয়েল নাম কি বৰ্তমান কাৰ লগত ৰিলেশনশিপত আছে এই সকলোবিলাক কথা জনাম গতিকে ভিডিওটো শেষলৈকে চাব বন্ধু বান্ধৱীসকল ৰাগিনীৰ প্ৰকৃত নাম হৈছে কাকলি হন্দিকৈ তেওঁ জন্ম হৈছিল 26 আগষ্টৰ তাৰিখে যোৰহাটৰ তিতাবৰত কাকলি হন্দিকৈ হাইট আৰু ওয়েটৰ কথা কবলৈ গলে তেওঁ হাইট হৈছে 5.5 ইঞ্চ এপ্ৰক্স আৰু ওয়েট হৈছে 51 কেজি এপ্ৰক্স কাকলি হন্দিকৈ প্ৰফেশন হৈছে এক্টিং তেওঁ ৰাজবুৱাৰী ধাৰাবাহিকখনত অভিনয় কৰা উপৰিও দামিনী মায়াবিনী কৃষ্ণ হাকি আদি জনপ্ৰিয় অসমীয়া ধাৰাবাহিকত অভিনয় কৰিছে কাকলি হন্দিকৈ শিক্ষাগতহতাৰ কথা কবলৈ গলে তেওঁ স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল কটঙা এলপি স্কুলত এইচএছ পঢ়িছিল চাৰিগাঁও গাৰ্লছ হাই স্কুলত আৰু কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিল নন্দনাথ শইকীয়া কলেজ তিতাবৰত কাকলি হন্দিকৈ ৰিলেশনশিপৰ কথা কবলৈ গলে তেওঁ বৰ্তমান বিবাহিতা তেওঁ নগাঁৱলৈ বিয়া সোমাইছে কিন্তু বৰ্তমান কৰ্মসূত্ৰে তেওঁলোক গুৱাহাটীত থাকে বন্ধু বান্ধৱীসকল ইমানেই আছিল কাকলি হন্দিকৈ প্ৰকৃত পৰিচয় আপোনালোকে যদি ভিডিওটো চাই ভাল পালে তেনেহলে প্লিজ ভিডিওটো লাইক শেয়াৰ কমেন্ট কৰিব আৰু কোনে কোনে কাকলি হন্দিকৈ অভিনয় চাই ভাল পায় প্লিজ তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিব